আপোনালোকে থাম্বনেইলত দেখি চাগে গমেই পাইছে আমি ক'লৈ আহি আছোঁ। আমি আহি পালোঁ অগ্নিনাভ বাবাৰ মন্দিৰ আৰু অগ্নিনাভ বাবা মন্দিৰ আমাৰ ঘৰৰ ওচৰতে হয়। যদিও ঘৰৰ ওচৰ হয় আজিলৈকে আহি পোৱা নাছিলোঁ, ফাৰ্ষ্ট টাইম আহি আছোঁ। ইমান বেছি একো আইডিয়া নাই। ওচৰৰ দোকানবিলাকক সুধিলোঁ, তেওঁলোকে আমাক বুজাই দিলে বাবাৰ তাতে মিঠাতেল, ধূপ আৰু পানী বটল দিয়ে আৰু গাখীৰ আজি আমি নাপালোঁ। আজি বতৰটো বহুত বেছি ডাৱৰীয়া, বৰষুণ দি আছিলে, এতিয়া বৰষুণ ৰখিছে। সেইকাৰণে আজি বেলেগ দিনাতকৈ মানুহ অকণমান কম বুলি কৈছে। আনকালে বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাক আহে। আমি তেওঁলোকৰ মতে মিঠাতেল বটল, পানী আৰু ধূপ আৰু ঘৰৰ পৰাই তামোল পাণ আগবঢ়াই আনিছিলোঁ বাবাৰ নামত। যিহেতু নেকি সপোনবিলাক এটা নহয়, দুটা নহয়, তিনিটাকৈ সপোন পূৰণ হৈছে আৰু সেইকাৰণে বাবাৰ ওচৰত এবাৰ দৰ্শন কৰি আহিম বুলি ওলাই আহিলোঁ। বাকী বেলেগে যি কওক যি নকওক সেইটো পিছৰ কথা। বিশ্বাসত আপুনি এখিলা পাত খালেও আপোনাৰ সেইটো কামত খাটে বুলি কথা এষাৰ আছে, সেইকাৰণে আহিলোঁ। আৰু কিছুমান এনেকুৱা ফাল্টু ইউটিউবাৰ আছে, কেইগৰাকীমান বোৱাৰী হয়, তেওঁলোকৰ নামটো নলওঁ বাৰু, বাবাৰ ওচৰত আহিছোঁ কাৰণে নিজৰ মনটো বেয়া কৰিব মন নাই তেওঁলোকৰ নাম লৈ, গতিকে নিজে বিশ্বাস কৰি আহিছোঁ, সেইমতে প্ৰমাণ পাইছোঁ। যদি কাৰোবাৰ আহিব মন নাই, নাহিলেই হৈ গ'ল। কোনো বাবাই বা অগ্নিশিখা বাইদেৱে আপোনালোকক কেতিয়াও মাতা নাই মোৰ মন্দিৰত আহক, বাবাক দৰ্শন কৰক বুলি, সেই তেনেকুৱা ধৰণৰ কথা। দেখিছেনে মানুহ কিমান বেছি ভিৰ হৈ আছে। এই গছ ডাঙৰ চাকি গছ, ইয়াতে মিঠাতেলখিনি ঢালিব দিয়ে আৰু যোনখিনি ঢালাৰ মিঠাতেলখিনি যোনটো বটল লৈ যায়, সেইটো বটলত আপোনালোকে ঘৰত জ্বলাবৰ কাৰণে লৈও আহিব পাৰে। দিছিলে তামোল পাণ দিছিলে। আৰু এইটো হৈছে পানী বা গাখীৰ ঢলা লাইন। চবৰে চব ছিষ্টেম কৰি দিছে, চবৰে লাইনবিলাক বেলেগ বেলেগ। আৰু পলিচিকে যিহেতু বাধ্য কৰাইছে, সেইকাৰণে প্ৰত্যেকজন ভক্তৰ দুখ বুজিব পৰা নাযায়। মনতে ৰাখক বাবাৰ